বন্ধুসকল, আজি আৰু আমি শাওণ মাহৰ বলবম চাব আহিলোঁ। প্ৰত্যেক বছৰে শাওণ মাহত ইয়াত বলবম যাত্ৰা হয়। ধৰাৰ পৰা ভক্তসকলে খোজকাঢ়ি তিনিচুকীয়ালৈ আহে, প্ৰায় 48 কিলোমিটাৰ অতিক্ৰম কৰি। মানুহৰ বিশ্বাস, সেই বিশ্বাস ভাৱটো আজিও ভগৱানৰ প্ৰতি যে জীয়াই আছে, সেইটোৱে সত্যতা প্ৰমাণ কৰে। এইপিনে চাওক, আপোনালোকে কেনেকৈ খোজকাঢ়ি গৈ আহিছে। ইহঁতে গোটেই কেইজন ভক্ত কেইজন আজি ধৰাৰ পৰা খোজকাঢ়ি আহিছে। ইমান সাহসে খোজকাঢ়িছে। ৰাতিপুৱা গৈছে, এতিয়া গৈছে, আৰু ৰাতি এতিয়া 12টাৰ পিছত মন্দিৰৰ গেটটো খোলা হ'ব। তাতে সিহঁতে পূজা পাঠ কৰিব, তাৰপিছত ঘৰলৈ আহিব। মানুহে যেতিয়া 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ খোজকাঢ়ে, তাতে অৱস্থা নাইকিয়া থাকে। আজি চাওক, সিহঁতে ধৰাৰ পৰা খোজকাঢ়ি আহিছে। এইটো পৰা আমি কি বুজিব পাৰোঁ যে ঈশ্বৰ আছে, আৰু ঈশ্বৰ আছে বুলিহে আজি সৃষ্টিখনত জীয়াই আছে, আৰু এই ভক্তসকলে আছে বুলিও সৃষ্টিখন জীয়াই আছে। তো তাৰে কিছু আপোনালোকক আমি দেখাওঁ। আজি এই ভক্তসকলক সেৱা কৰিবৰ কাৰণে কততে মানুহ ওলাই আহিছে। কোনোবাই ফ্ৰীকে গাড়ী লৈ গৈছে, ভক্তসকলে যোগ পাৰে গাড়ীত উঠা নমা কৰিছে, আৰু কিছু সকলে আপোনালোকে চাব পাৰে সেই ভক্তসকলে দুখ কষ্টৰে অহা পৰা সিহঁতক বহিবৰ কাৰণে, শুবৰ কাৰণে ব্যৱস্থা কৰি দিছে। সিহঁতৰ ভক্ত সামগ্ৰীবোৰ থ'বলৈ বাঁহৰ চাং পাতি দিছে। এনেধৰণে মানুহৰ আদি প্ৰত্যেকজনে ভক্তসকলক সহায় কৰিছে, আৰু ভক্তসকল গৈ আছে। আগত আৰু দেখুৱাব বিচাৰিম মই। এনেকৈ আমি পাই থাকিম। আমাৰ ব্লগটো আপোনালোকে চাই থাকিব। এনেধৰণে আপোনালোকক দেখুৱাই থাকিম আমি যে ভক্তসকলক শুশ্ৰূষা কৰিবৰ কাৰণে আজি প্ৰয়াস কৰিছে সিহঁতে, আৰু কিছুমানে চিকিৎসাৰ খোৱা বস্তুৰ পৰা আৰম্ভ কৰি গোটেইবোৰ সামগ্ৰী যোগান ধৰিছে। এনেধৰণে কিছু আপোনালোকৰ দৃশ্য আদি দেখুৱাই যাম। ইমান আনন্দ লাগে এইবোৰ হোৱাতে, কি যে মনটো সঁচাকৈ আজি পবিত্ৰ মন লাগে, পবিত্ৰ হৈ যায়। যিজনৰ মনত ভক্তিভাৱ নেথাকে, তেখেতৰ হয়তো এই ঠাইবোৰত আহিলে তাৰো মনটো সঁচাকৈ পবিত্ৰ হৈ যাব। এই আপোনালোকে চাই আছে, এইটো আপোনালোকে কমহে চাইছে। যেনেকৈ গধূলি হৈ থাকিব, এতিয়া সন্ধিয়া আপোনাৰ 6টামান হৈছে। যেনেকৈ আপোনাৰ সন্ধিয়া 6টা, 8টা, 9টা বাঢ়ি গৈ এনেকৈ ভিৰ বাঢ়ি থাকিব। মানুহে খোজকাঢ়িবই জেগা নহ'ব। ভক্তসকলৰ ভিৰত আৰু ভক্তসকলক সহায় কৰিবৰ কাৰণে অনেকজন আহিব। এইধৰণে আমাৰ ভাৰতবৰ্ষ প্ৰাচীন কালৰ পৰা ভক্তিভাৱ জাগৃত হৈ আছে, আৰু ভক্তিভাৱক জীয়াই ৰাখিছে। এনে ভক্তসকলক আমি ধন্যবাদ কৰিব লাগিব, কাৰণ সিহঁতৰ কাৰণে আজি হয়তো আমি ক'ৰবাত জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। আপোনালোকে গম পায়, কিছুদিন আগত আমাৰ কৰোণা মহামাৰীৰ নিচিনা ডাঙৰ এটা বেমাৰ আহিছিলে। হয়তো সেই বেমাৰৰ পৰা আমি ৰক্ষা পালোঁ হ'ব লাগে। এনেকুৱা ভক্তসকলৰ কাৰণে আমি ৰক্ষা পাইছিলোঁ চাগে, কাৰণ সিহঁতৰ কষ্ট, যিহেতু সিহঁতৰ কষ্টৰ ফলত আজি হয়তো আমাক ভগৱানে চাগে নহয়, এই পৃথিৱীত প্ৰাণী আদিও ভক্তিভাৱ আছে, এনেধৰণে হ'ব পাৰে। তো আমি গৈ আছোঁ, আপোনালোকে চাই থাকক, ভাল লাগিব আজি চাই। আমি দেখাব বিচাৰিম। বন্ধুসকল, এতিয়া আমি আহি পাইছোঁহি অন্য এডোখৰ ঠাইত। ইয়াত আৰু আমি বলবমৰ কিছু দৃশ্য উপভোগ কৰিছোঁ, আৰু এই উপভোগ
আপোনালোকক কৰাবলৈ গৈছোঁ। আপোনালোকে চাই আছে আগপিনে কিছু লোকে ভক্তসকলক পানীৰ যোগান ধৰিছে, মাহ প্ৰসাদ, কোনোবাই চৰ্বত ইত্যাদি যোগান ধৰিছে। আজি প্ৰত্যেকজন মনত কোনো ধৰণৰ বেয়া ভাৱ নহয়, কেৱল ভক্তিত লিপ্ত হৈ আজি গোটেই ৰাতি সিহঁতে এনেধৰণৰ ভক্তসকলক শুশ্ৰূষা কৰি গৈ থাকিব আৰু সেই শুশ্ৰূষাত আপোনালোকে যেনে ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থা কৰি গৈ থাকিব। আৰু এই ধৰণে ভাৰতবৰ্ষৰ পৰম তাহানি যুগৰ পৰা চলি আহিছে। হয়তো এই ভক্তিভাৱে আজি পৃথিৱীখনক আমাক বচাই ৰাখিছে। বন্ধুসকল, এই বলবম আমাৰ হিন্দু ধৰ্মৰ তথা সনাতন ধৰ্মৰ অন্য এক পৰম্পৰাগত ভক্তিৰ ভেদনা ভাৱৰ মূৰ্তি। লাহে আছে এই যে সৰু সৰু সন্মান লোৱাটো আপোনালোক কেমেৰামেনত যাব পাৰে। मेरा नाम ओम प्रकाश नाइक। ओम प्रकाश नाइक। साढ़े धासे जे जाना बाबा नगरिया বন্ধুসকল, আজি মই বলবমত কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোকক দেখুৱালোঁ। তাহানি দিনৰ পৰা চলি আহিছে আৰু সৃষ্টি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে চলি থাকিব। আপোনালোকে থাকিব। আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।